যেহেতু তৃতীয় পৰ্যায়ৰ সময়ত যেহেতু নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে BSF-সকলে যিসকলে নিৰাপত্তা দিশত প্ৰতিটো ভোট কেন্দ্ৰত তেওঁলোকে দিনে নিশাই কৰ্তব্য পালন কৰি নিৰাপত্তা দিশটো সুন্দৰভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰিলে। এই ক্ষেত্ৰত আপোনালোকে আজি এটা সুন্দৰ পদক্ষেপ লৈছে। সকলো BSF জোৱানক আপোনালোকে এখন বড়োৰ আৰণাৰে তেওঁলোকে সম্বোধিত জনাইছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথমতে মই নিউজ লাইভক ধন্যবাদ জনাইছোঁ। আজি আমাৰ ইয়াত এটা বিশেষ এটা মুহূৰ্তত আমি উপনীত হৈছোঁ যে আমাৰ যোৱা কালি যি বিধানসভা ইলেকশ্যন, সেই ইলেকশ্যনৰ উপলক্ষে আমাৰ ইয়াত 60 BN যি কয় BSF আমাৰ ইয়ালৈ পঠিয়াইছিলে আৰু মোৰ বাক্সা জিলা শিমলাগুৰি পহৰা চকীৰ আণ্ডাৰত তেখেতসকল আছিল। আৰু যোৱাকালি শিমলাগুৰি পহৰা চকী এলেকাৰ যিখিনি ভোট চেণ্টাৰ আছে, এই BSF জোৱানসকলে এটা সুন্দৰ এটা ডিউটি কৰিছে। এলেকাত আমি শান্তিপূৰ্ণভাৱে এই এলেকাত আমি ডিউটি কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ বাক্সা জিলা আৰক্ষী অধীক্ষক মহোদয় শ্ৰীযুত হিৰণ্য বৰ্মন ছাৰৰ হৈ আমি শিমলাগুৰি পহৰা চকী তৰফৰ পৰা আমাৰ BSF অফিচাৰসকলক আৰু জোৱানসকলক আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ, যে এখন আৰণাইৰে তেখেতসকলক এখন সম্বৰ্ধনা জনাইছোঁ, যাতে তেখেতসকলে আজি ইলেকশ্যন আহি যি ধৰণে সুন্দৰ ডিউটি কৰিছে, আগন্তুক দিনতো তেওঁলোকে তেনেধৰণৰ কৰি যাওক আৰু যাতে অসমৰ বা আমাৰ BTC অঞ্চলৰ এটা চিনৰূপে আৰণাইখন লৈ যায়, সেইবাবে মই তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ। আৰু খুব আমি পুলিচ আৰু BSF এটা মিলাপ্ৰীতিৰে আমি যোৱাকালি যিটো বিধানসভা ইলেকশ্যন আমি পাৰ কৰিবলৈ সক্ষম হৈছোঁ। तो आपको कैसा लगा कि इस बार असम में कुछ घटना तो नहीं घटी आपके इलाका में? মই অন্যৰ কথা মই নাজানো, কিন্তু মোৰ যিটো শিমলাগুৰি পহৰা চকীৰ অন্তৰ্গত যিখিনি PS আছিলে, পুলিচ ষ্টেচন আছিলে, পুলিচ ষ্টেচনত সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে ৰাইজে ভোটদান কৰিছে। আমাৰ BSF জোৱানসকলে সুন্দৰ ডিউটি কৰিছে আৰু আমিও তেখেতসকলক আপ্লুত হৈছোঁ। আৰু সেইবাবে আজি তেখেতসকলক আমি বাক্সা জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ হৈ আমি শিমলাগুৰি পহৰা চকীৰ পৰা এখন আৰণাইৰে সম্বৰ্ধনা জনাইছোঁ, যাতে তেখেতসকলে আমাৰ প্ৰতিও মৰম থাকক, অসমৰ প্ৰতি মৰম থাকক, সেইবাবে এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল।